ল'ৰা ছোৱালীসকল, প্ৰথমে ধন্যবাদ জনাইছোঁ স্কুল কৰ্তৃপক্ষক মোৰ দৰে নগণ্য ব্যক্তিক আপোনালোকৰ মাজলৈ আমন্ত্ৰণ কৰি অনাৰ বাবে। যিহেতু উদ্দেশ্য বিদায়ী সম্বৰ্ধনা বা বিদায়ী সভা, এই বিষয়ে বহলভাৱে আগৰ বক্তাসকলে খুব ধুনীয়াকৈ কৈ গৈছে। এক্সাম পেটাৰ্ণৰ বিষয়ে খুব ধুনীয়াকৈ বহলাই কৈছে মোৰ আগৰ বক্তাজনে। মই সেই বিষয়ে নাযাওঁ। মই মাত্ৰ শিক্ষাৰ ওপৰত 2 মিনিট বা 3 মিনিট ক'বলৈ মই যত্ন কৰিম। শিক্ষা এটা জাতিৰ মেৰুদণ্ড স্বৰূপ, স্পাইন। যদি এজন মানুহৰ স্পাইন নাথাকে তেওঁ থিয় হৈ থাকিব নোৱাৰে। তো এই যে যি শিক্ষাৰ্থীসকল, উঠি অহা প্ৰজন্ম বা আমি এই নৱপ্ৰজন্ম, আমি যদি শিক্ষাৰে শিক্ষিত নহওঁ, এই জাতি কেতিয়াও থিয় হৈ থাকিব নোৱাৰিব। গতিকে শিক্ষা গ্ৰহণ কৰি শিক্ষা গ্ৰহণ কৰিলেই নহ'ব, সেই শিক্ষাৰ পৰা জ্ঞান আহৰণ কৰিব লাগিব। তুমি কি জানিছা, এইখিনি জনাৰ প্ৰতিফল আগন্তুক দিনত তোমাৰ পৰা অনাগত দিনত সেই জাতিটোৱে জানিব লাগিব, ইমপ্লিমেণ্ট হ'ব লাগিব। তো তুমি যি পঢ়িবা, সেই পঢ়াৰ ফল তোমাৰ পৰিয়ালে, তোমাৰ সমাজে, তোমাৰ দেশখনে পাব লাগিব। তেতিয়াহে এখন জাতি, এখন পৰিয়াল, এখন সমাজ সাৰ্থক হ'ব। গতিকে মই আজি দেখিছোঁ, লক্ষ্য কৰিছোঁ, যিকেইজন বিদায়ী শিক্ষাৰ্থী আছে তেওঁলোকৰ মাজত সাহসৰ বহুত অভাৱ আছে। এটা টাইমত ময়ো আছিলোঁ, স্পীকাৰৰ আগত, টিচাৰৰ আগত কথা পাতিব পৰা নাছিলোঁ। তোমালোকে সাহস কৰিব লাগিব। 3Dটো সকলোৱে শুনি পাইছা ন? 3D মানে মাল্টি ডাইমেনশ্যনেল, 3D ডাইমেনশ্যনেল। ছাত্ৰ এজন 4D হ'ব লাগিব। কেনেকুৱা? প্ৰথমে ডেয়াৰ হ'ব লাগিব, ডেয়াৰ ডেভিল, মানে সাহস থাকিব লাগিব। দ্বিতীয়তে ড্ৰিম কৰিব লাগিব, সপোন চাব লাগিব। এজন শিক্ষাৰ্থীয়ে যদি সপোন নাথাকে, মই জীৱনত কি আজি যদি মই 13জনৰ ভিতৰত এজনক মই সুধোঁ তুমি ডাঙৰ হৈ কি হ'বা, যিহেতু তোমালোকে এটা বেছ লাইন এতিয়া কমপ্লিট কৰিবা। মেট্ৰিক দিয়া মানে এটা বেছ লাইন কমপ্লিট কৰা, শিক্ষা জীৱনৰ এটা বেছ লাইন কমপ্লিট কৰা। ইয়াৰ পিছতে হাই ছেকেণ্ডেৰী ষ্ট্ৰীম আহিব, ছায়েন্স, আৰ্টছ, কমাৰ্চ আহিব। তাৰপিছত বিভিন্ন লাইনলৈ তোমালোকে গুচি যাবা। তো তোমালোকৰ প্ৰথমে ডেয়াৰ থাকিব, সাহস থাকিব লাগিব। সাহসৰ পিছত ড্ৰিম থাকিব লাগিব, সপোন থাকিব লাগিব, যে মই এইটো ছেক্টৰত যাম, মই অমুক হ'ম, তমুক হ'ম, মই মোৰ পৰিয়ালৰ কাৰণে এটা ভৱিষ্যতত এটা মেৰুদণ্ড স্বৰূপ হ'ব লাগিব। কাৰণ এই যে যিমানখিনি ছাত্ৰ আছে এই গ্ৰাম অঞ্চলত, আমাৰ গাৰ্জেনে ইমান এটা মানে হাই ফেমিলিৰ পৰা নাহে। যিমান কষ্ট কৰি তোমালোকক পঢ়াইছে, সেই পঢ়াৰ প্ৰতিদানখিনি তোমালোকে দিব লাগিব। সেই গাৰ্জেনে তোমালোকৰ প্ৰতি বহু আশাৰে বাট চাই আছে, তোমালোকে কিবা এটা দিবা বুলি। আৰু সেই সাৰ্থকতাখিনি তেতিয়াও সম্পূৰ্ণ হ'ব যেতিয়া তোমালোকে সপোন দেখিবা। সপোনৰ পিছত কি কৰিব লাগিব? ডেডিকেশ্যন হ'ব লাগিব। সেই সপোনৰ প্ৰতি তোমালোকে পৰিশ্ৰম দিব লাগিব, হাৰ্ডৱৰ্ক দিব লাগিব। বহি থাকিলে একো নহ'ব। তোমালোকে ভাবিছা তোমালোকৰ টিচাৰে ইমান বছৰ কষ্ট কৰিছে, এতিয়া তোমালোকে মেট্ৰিক দিবা, কোনোবাই ফাৰ্ষ্ট ডিভিজন পাবা, ষ্টাৰ পাবা, ডিষ্টিংশ্যন পাবা, কোনোবাই ছেকেণ্ড ডিভিজন পাবা। কিন্তু যদি তোমালোকে সপোন নেদেখা, তোমালোকে ছেকেণ্ড ডিভিজন পাই কি কৰিবা? কালিলৈ KYBC কলেজত এডমিশ্যন ল'বা। কোনোবাই ফাৰ্ষ্ট ডিভিজন পাবা, বাপেকে সপোন দেখিব, ফাৰ্ষ্ট ডিভিজন পাইছে, ছায়েন্সত এডমিশ্যন কৰাই দিয়ক, মোৰ ল'ৰা ডক্টৰ হ'ব, ইঞ্জিনিয়াৰ হ'ব। হয়নে নহয় কথাটো? তোমালোকে সপোন চাব লাগিব। সপোনৰ পিছত ডেডিকেশ্যন হ'ব লাগিব। তোমালোকে ডেডিকেশ্যন দিব লাগিব। আৰু ডেডিকেশ্যনৰ পিছত ডু ইউৰ বেষ্ট, নিজৰ সৰ্বস্বখিনি দিব লাগিব সেই কামৰ কাৰণে। তেতিয়া তোমালোকে ছাকচেছ হ'বা। তো গতিকে শিক্ষাৰ প্ৰয়োজনীয়তা আছে। তো সেই শিক্ষাৰ পৰা তোমালোকে কি জ্ঞান আহৰণ কৰিছা, সেই পৰিণামখিনি তোমালোকৰ ৰিজাল্টৰ পৰা আহিব। তোমালোকৰ মাক বাপেকে বহু কষ্ট কৰি এই পৰ্যায়লৈ আনিছে। ইয়াৰ পিছত আকৌ বহুত সংগ্ৰাম ইয়াৰ পিছত আহি আছে। গতিকে 4টা বস্তু মনত ৰাখিবা। ডেয়াৰ, সাহস থাকিব লাগিব। যিকোনো বস্তুৰ লগত তুমি ফেচ কৰিব পৰা সেই সাহসখিনি থাকিব লাগিব। তোমালোকৰ টিচাৰে মাতি আনিব লাগিছে, হ'লেও ইয়াৰ পৰা আহি ৰিটাৰ্ণ যাব লগা হৈছে। কিয়? সাহস নাই। একো নাছিলে, তোমালোকে ইয়াতে আহিবা, টিচাৰৰ পৰা আশীৰ্বাদ ল'বা, দোৱা ল'বা, এইখিনি ক'ব লাগিছিলে যে ছাৰ আপোনালোকৰ লগত ইমান বছৰ আছিলোঁ, 2-3 বছৰ, 4 বছৰ, 5 বছৰ আছিলোঁ,